2026 চনৰ এছএছ স্কুটি কোনে কোনে পাব ইতিমধ্যে মোৰ চেনেলত তোমালোকক জনোৱা হৈছে। বহুতেই এই ভিডিঅ' চাইছে বা বহুতেই গমেই পাই গৈছে যে এছএছ স্কুটি 2026 চনত কোনে কোনে পাব। মই সৰুকৈ জনাই দিব বিচাৰোঁ যিসকলে নেকি 80% নম্বৰ পাইছে এছএছ 2026 পৰীক্ষাত সেইসকল ষ্টুডেণ্টে এইবাৰ এছএছ স্কুটি পাবলৈ সক্ষম হ'ব। কিন্তু বহুতৰে মনত প্ৰশ্ন যে 2026 চনৰ এছএছ স্কুটি কেতিয়া বিতৰণ কৰা হ'ব। তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা এক্সপেক্টেড ডেট দিব বিচাৰোঁ। যেহেতু মই স্কুটিক লৈ বহুত দিন ধৰি ভিডিঅ' বনাইছোঁ, গতিকে মই চাই আছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই তোমালোকক জনাই দিব বিচাৰোঁ যে 2026 চনৰ এছএছ স্কুটি তোমালোকে ডিচেম্বৰ মাহৰ পৰা পোৱা ষ্টাৰ্ট কৰিবা। কাৰণ প্ৰতি বছৰে স্কুটি বছৰৰ শেষৰ ফালে দিয়া ষ্টাৰ্ট কৰে। 2025 চনতো ডিচেম্বৰ মাহত দিছিল, তোমালোকে হয়তো স্ক্ৰীণত দেখা পাইছা। মই এটা মানে স্ক্ৰীনশ্বট তোমালোকক লগাই দিছোঁ, য'ত তোমালোকে দেখা পাইছা যে 25 চনৰ ডিচেম্বৰ মাহৰ পৰা ষ্টাৰ্ট কৰিছিল। তাৰমানে 26 চনতো ডিচেম্বৰ মাহৰ পৰা ষ্টাৰ্ট কৰিব। একেবাৰে বছৰৰ শেষৰ ফালে নৱেম্বৰ ডিচেম্বৰ মাহত স্কুটি বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰে চৰকাৰে। আৰু এইবাৰো যেহেতু নতুনকৈ চৰকাৰ হ'ব, গতিকে অলপ এইবাৰ তোমালোকে সোনকালে নোপোৱা, এই ডিচেম্বৰ বা নৱেম্বৰ মাহতে তোমালোকে পাবা। গতিকে স্কুটি নৱেম্বৰ বা ডিচেম্বৰ মাহত তোমালোকক ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু স্কুটি পাবলৈ হ'লে 80% নম্বৰ পাব লাগিব। বহুতৰে মনত এই বিষয়ে প্ৰশ্ন আছিল, বহুতেই এই বিষয়ে জানিব বিচাৰিছিলে বিভিন্ন সময়ত। গতিকে আজিৰ এই ভিডিঅ'টো বনাই মই তোমালোকক কথাখিনি জনাই দিছোঁ। ভিডিঅ'টো শ্বেয়াৰো কৰি দিবা যাতে সকলোৱে চাব পাৰে। যেতিয়াই স্কুটি ৰিলেটেড যিকোনো ধৰণৰ আপডেট আহে মই তোমালোকক প্ৰথমতে জনাম। গতিকে ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিবা। ফেচবুকত চাই থাকিলে, ইউটিউবত চাই থাকিলেও শ্বেয়াৰ কৰি দিবা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।